নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ চেনেল মৌচুম ব্লগত স্বাগতম জনাইছোঁ। আজি মই ৰান্ধিব লোৱা ৰেচিপিটো হৈছে ছাগলীৰ পেটু। আহকচোন মইনো কেনেদৰে ৰান্ধো আপোনালোকে চাই উপভোগ কৰক। এই ছাগলী পেটু ইয়াক ভালদৰে ধুই মেলি লোৱা হৈছে। প্ৰথমতে ইয়াক বইল কৰা হৈছে। বইল কৰি নিমখ হালধি দি থোৱা হৈছে। পেটুখিনিৰ বাবে মই এইখিনি তৈয়াৰ কৰি লৈছোঁ। পিঁয়াজ 3টা আৰু জলকীয়া 3টা, বিলাহী, আদা নহৰু পেষ্ট, ইয়াত দিছোঁ ইলাইচি, লং, জিৰা আৰু ডালচেনি। এই সৰু সৰু তেজপাত মই থৈ লৈছোঁ। কেৰাহী গৰম হৈ গ'ল, তেল দি লওঁ মই এতিয়া। তেল গৰম হৈ গৈছে, এইকেইটা দি দিওঁ। লৰাই থাকিম মই আৰু অলপ সময় ভজা যাব। এয়া পিঁয়াজখিনি ভজা হৈ আছে, প্ৰায় ৰঙচুৱা হৈ গৈছে। এতিয়া মই ইয়াতে দিম এয়া এইখিনি। ভাজি থাকিম। এয়া মই ভাজি আছোঁ। এতিয়া ইয়াত মই দিম ৰেড চিলি 1 চামুচ দিছোঁ। ইয়াত ধনিয়া 1 চামুচেই দিছোঁ। ইয়াতো জিৰা পাউডাৰ 1 চামুচেই দিছোঁ। মছলাখিনি দিয়া হৈ গৈছে। এতিয়া মই অকণ সময় এনেকৈ ভাজি থাকিম। ৰঙচুৱা কৰি ল'লোঁ। এতিয়া মই ইয়াত দিম আদা নহৰুৰ পেষ্ট দিম। এতিয়া অকণ লৰাই দিম। কাটি থোৱা বিলাহী লৰাই দিওঁ। আৰু এতিয়া মই ইয়াতে দিম মিট মছলা 1 চামুচ থৈ দিয়া হৈছিল, আৰু এই গৰম মছলা এনেকৈ মই অকণমান সময় লৰাই থাকিম। আৰু অলপমান কম ষ্টিমত থৈছোঁ, নহ'লে খুবেই ফুটে। এতিয়া মই ইয়াত ঢাকি দিওঁ। এয়া মোৰ পেটুখিনি এনেকৈ ভাজা হৈ গৈছে, প্ৰায় ৰঙচুৱা হৈ গৈছে। এতিয়া মই ইয়াতে দিওঁ উতলাই থোৱা গৰম পানী 1 কাপ। আৰু আপোনালোকে হয়তো নিমখ দিয়া মই নাই দেখা, মই নিমখ ইয়াত আগতেই দি লৈছোঁ। আপোনালোকে নিমখটো নিজৰ সোৱাদ অনুযায়ী দি ল'ব। আৰু এইখিনি মই এতিয়া এনেকৈ অকণমান সময় উতলিবলৈ দিম। উতলি গৈছে, উতলি প্ৰায় পানী শুকাই গৈছে। এতিয়া মই এনেদৰে বনোৱা হৈ গৈছে। ছাগলী পেটু বুলি ক'লে শুনিবলৈ খুবেই বেয়া লাগে, কিন্তু আপোনালোকে কেতিয়াবা এনেদৰে ৰান্ধি খাই চাবচোন, খুবেই ভাল লাগে। আৰু খাই কেনে পালে আপোনালোকে মোক জনাবচোন। আজি মোৰ ৰেচিপিটো চাই কেনে পালে কমেণ্ট কৰি জনাব। আৰু যদিহে ভাল লাগিল লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ একেবাৰেই নাপাহৰিব। তেতিয়াহে মোৰ আহিবলগীয়া নতুন ভিডিঅ'সমূহ আপোনালোকে উপভোগ কৰিবলৈ পাব।